নমস্কাৰ সকলোকে। আজি আমি অসম গৌৰৱ লাভলীনা বৰগোহাঁইৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। তেতিয়াহ'লে আহক আমি লাভলীনা বৰগোহাঁইৰ কিছু কথা জানো। লাভলীনা বৰগোহাঁই অসম গৌৰৱ লাভলীনা বৰগোহাঁইৰ জন্ম হয় 1997 চনৰ 2 অক্টোবৰ তাৰিখে গোলাঘাট জিলাৰ বৰপথাৰ নামৰ ঠাইত। তেওঁৰ পিতৃৰ নাম শ্ৰীযুত টিকেন বৰগোহাঁই আৰু মাতৃৰ নাম মামণি বৰগোহাঁই। লাভলীনাৰ দুয়োগৰাকী বাইদেৱে প্ৰথমতে কিক বক্সাৰ হিচাপে আছিল। তাৰ পাছত লাভলীনায়ো তেওঁৰ কেৰিয়াৰ কিক বক্সাৰ হিচাপে আৰম্ভ কৰিছিল। তাৰ পিছত তেওঁ বক্সিঙৰ ফালে নিজৰ কেৰিয়াৰ আগবঢ়াই লৈ যায়। লাভলীনাই পঢ়া বৰপথাৰ হাইস্কুলত দ্য স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াই পতা খেলত অংশগ্ৰহণ কৰে আৰু তাৰ পৰাই তেওঁ নিৰ্বাচিত হয়। 2012 চনৰ পৰা তেওঁ গুৱাহাটীতেই থাকি বক্সিঙৰ উচ্চ প্ৰশিক্ষণ আৰম্ভ কৰে। বৰ্তমান জাপানৰ টকিঅ'ত অনুষ্ঠিত হৈ থকা অলিম্পিকত 69 কেজি শাখাত বক্সিং প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হয়। অসমৰ পৰা তেওঁৱে প্ৰথম পদক পোৱা অলিম্পিয়ান আৰু অসমৰ পৰা অংশগ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা অলিম্পিয়ানো লাভলীনা বৰগোহাঁই। লাভলীনা বৰগোহাঁইয়ে ইয়াৰ আগতেও ৱৰ্ল্ড চেম্পিয়নশ্বিপ আৰু এছিয়ান গেমছত তেওঁ দুবাৰকৈ প্ৰত্যেকতে ব্ৰঞ্জৰ মেডেল লাভ কৰে। 2020 চনত ভাৰত চৰকাৰৰ ফালৰ পৰা লাভলীনা বৰগোহাঁইলৈ অৰ্জুন বঁটা ঘোষণা কৰে। অসমৰ পৰা অৰ্জুন বঁটা লাভ কৰা তেওঁ 6ষ্ঠগৰাকী। এইগৰাকী অশেষ প্ৰতিভাৱান আৰু আমাক গৌৰৱান্বিত কৰা খেলুৱৈক আমাৰ ফালৰ পৰা থাকিল অশেষ শুভকামনা।